सो हेलो लोग, कैसे आप लोग? आशा करते सब ठीक ठाक हो। और आज के दिन कैसे यहाँ से हो चुका है। और आज আমি অসমীয়া ব্লগ কৰিব চেষ্টা কৰিম আৰু ফ্ৰিজেন আছে আমাৰ লগত হেল্প কৰিব বহুতখিনি। আমি যাই আছোঁ বৰ্তমান মৰ্ণিং ৱাক কৰিব। এইটো ৰাতিপুৱাৰ সূৰ্যটো ধুনীয়াকৈ ওলাই আহি আছে। আজি আমি পাগলতো এই তাতে আছে পগলা। হাই গাইস, আজি অসমীয়া কৰিব লাগিব দে একদম। কি কৰা যায়, হিন্দী নে মেইন নে অসমীয়া মেইন? অঁ একদম। তো আজি ট্ৰাই কৰিব লাগিব আমি যিখিনি পাৰোঁ একদম নিজৰ বেষ্ট। আৰু ইফালে ধান চান গোটেইখিনি কাটা হৈ গৈছে, নিব লগা আছে আৰু অঁ নখাব লাগিব এতিয়া আৰু তাৰে ধুনীয়াকৈ একদম আমাক মাতপি খাবা নখা ভিডিঅ' এটা বনাব লাগিব তাতে আৰু আৰু তো ঠাণ্ডা লাগছি জাৰিব লাগিব এতিয়া। কুঁৱলী বহুত আছে কিন্তু মানে ঠাণ্ডা লাগছে যদিও আৰু মানে অলপমান সহ্য কৰি আছোঁ আৰু ডাউৰিলে অলপমান গৰম উঠব না। তো নীলপৱন নাতিফালে আছে, যাওঁ চাওঁ কি হয় কি নহয় দেই। আৰু ডিম্পুদাৰ দৰে নেকি? তো নীলপৱন আগতে আমাৰ গুচি গ'ল মানে আৰু সেনেতে ডাউৰিব খুজি আছে না। জোতা চোতা পিন্ধি আছে পুৰা। আমি আৰু ক'তকৈ ক্ৰক্স চক্স পিন্ধি আছোঁ, ডাউৰা চাউৰা নাই। লং পেণ্টো পিন্ধি আছিলোঁ একচুৱেলি, মানে জোতা পিন্ধিম বুলি পেলাই আৰু তাৰপিছত এইগিলাখন বাদ দিলোঁ। নীলপৱনত গ'ল আগত সেনেতে ডাউৰি আছে, আমি দিওঁ খোজকাঢ়ি আছোঁ আৰু নালগেতে চাকৰি এনেই খোজকাঢ়িব আহিছোঁ না কি কোৱা? এনেই এই গাড়ী খুন্দা থৈ যাব, গাড়ীখনে লৈ গেলো মাত থৈ যাব। ধুনীয়া একদম পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা বঢ়িয়া। কি ঠাণ্ডা তো গাইজ এতিয়া আমি আহি গ'লোঁ ফিল্ডৰ ফালে। আমি ফিল্ড পাই গ'লোঁ। আমাৰ এই একদম কামাণ্ডো দুটা আছে আৰু এই সৰু কামাণ্ডো তাতে আছে। এইটো এই আপোনাৰ মোৰ যে এটা শ্বৰ্ট ভিডিঅ' আছিল তাতে এই খুন মিটি ইয়ে আছিল এইটো। আৰু ইয়াতে অল লং যাব জেগাটো একদম দিব লাগিব, চাব লাগিব। আমি আৰম্ভ কৰোঁ দে আৰু কিবাকৈ অলপমান যি হয় না অলপমানকৈ হ'লেও আৰু কি বিধয় ৰামদেৱ। এই আমাৰ লোকেল ৰামদেৱ আৰু সেইটো কোনি সেইটো শিষ্যটো যি আছে নাকা দিছি পানী সোমাই দিয়ে। এক মই ভিডিঅ' মাৰিছিলোঁ, ই কুকুৰে কি কৰিছি হামাত ধুম অ এনকে ভিডিঅ' বনাইছে। সেনকে ভিডিঅ'টো মই এতিয়া কৰিম কি না কাৰোবাৰ সেউত দিম না কি, মানে হোৱাটছএপত লাগব নেকি তোমাক? মানে এই আমাৰ ৰামদেৱ বাবা আহি পাইছে। কৰা কৰা সেই ৰাখা ৰামদেৱৰ শিষ্যক চা না। কাপোৰ খুলিব লাগিল, কাপোৰ খুলিবা নুখুলিবা নাপায় এইগিলাখান কৰিবা। অঁ নুখুলিবা, কি মজা আছে কোৱালিটিত। মুখ বোলে মাছিত কৰিব লাগিব বোলে। ভাগি যাব বোলে। পাৰা মাৰাচোন এটা আচলকে ভালকে মাৰাচোন। এই দেহাডাল পাৰ হৈ যাওঁ একদম চাই আক লাগি যাওঁ। ফাৰ্ষ্টতে লাহিলে মাৰা। অ দাউৰি গুচি গেল। কি হলে ই যদি আহি পেলাই মুখতে পৰে। ভিডিঅ'টো লম্বা হ'ব যে আপোনাৰ ধ্যান দি চালি হ'ল আকৌ নহয় দাউৰিব আৰম্ভ কৰিছে আমাৰ বাপাই, ডাঙৰ বাপাই। মজা আছে কিন্তু ভাল দিছিলি।
আৰে তোৰতো সেই পাৰ হৈ যায় না কি হয় কি নহয় নাজানো ৰাস চাব যাম একবাৰ অলপমান ভাবি আছো আৰু নাকি থিয়েটাৰ চাব লাগিব অলপমান থিয়েটাৰ চাব যাম সেইটো থিয়েটাৰখন সেই কি আছে মিলন মানে আজি মিলন মেলা আৰু আজি হেৰি কাজিয়া চাম কুজ আৰু মহাযুদ্ধ হ'ব अम्मा बहन पे आ जाऊंगा मैं इनकी अम्मा बहन पे आ जाऊंगा এ তক ধৰ বাবু তক ধৰ বাবু তক ধৰি পেলাই কওঁচোন কথাটো বা কি ধুনীয়াকে চলাই আছে তুমি চাইকেল চলাব পাৰা হৈছ বঢ়িয়া আৰু ও এতে গেল বন্ধু এতে গেল অফিস যাবা হেৰি নাম কি মাৰ নাম কি যাবা দি আমি এতিয়া ঘৰ আহি পাইছো আৰু মানে আহি পালো আৰু বহি আছো অলপমান দোকানত ধুনীয়াকে একদম অলপ ৰোড শ্বুট কৰি আছে একদম ধুনীয়াকে মানুহবিলাক যাই আছে সব নিজৰ নিজৰ কামত ৰবিবাৰ হ'লে কাম থাকে না এয়া ৰ'দ পৰি আচ্ছা দিয়া কি যে ই মানে বহুত খং কৰি আছে আৰু মানে মই বান্ধ বানাংগে আৰু সেনেহেন টাইপ এই চাকান ফেলাই দিছোঁ পুৰা একদম কিবাকে এক বান্ধিলোঁ এই লেতেৰা হৈছে না অসাত মহা অসাত ই গা ধুৱাই দিব নখোজে ইয়াক গা ধুৱাবলৈ খুজিছে নাথায় এলা কি লাহেকে গা ধুৱাই দিম এখন ৰুটি খাই দি পেলাই ধুনীয়াকৈ ৰুটি মানে ফেভৰেট আৰু না একদম দে দিলে খাই দিব এখন পালি আৰু তাক কিবা লাগে নেকি ৰা বচ্ছি ৰ অঁ যা লৈ যা দে তো বৰ্তমান আমি মানে অলপমান খাই লওঁ আৰু যিহেতু অসমীয়াত ভিডিঅ'টো বনাই আছোঁ অলপমান প্ৰব্লেম হৈছে মানে হিন্দীত বনাই আৰু মানে সেই হৈছে বস্তুটো কি কয় মানে ৱৰ্ড কিছুমান নাহে আৰু পুটুককৈ যিখিনি মই ভিডিঅ'ত ইউজুৱেলি ইউজ কৰোঁ আৰু এনেকুৱা টাইপ তো বৰ্তমান আমি অলপমান ৰুটি লৈ লৈছোঁ এই গোটেই ফ'কাছ লোৱা না এই ফ'কাছ লোৱা নাই মই অফ কৰি লওঁ এইটো এক মিনিট অ'কে চ' আমি ইয়াতে একদম পূৰা ৰুটি আৰু একদম ওপৰত অলপমান লাহেকৈ সেই লৈ লৈছোঁ কি কয় এইটো গাখীৰৰ সৰ সেইটো আৰু সেই আৰু কি কয় এইটো কি বুলি কয় পাহৰিলোঁ বাদ দি মোৰ মানে নাই না তো একো নাই বহুত ধুনীয়াকৈ খাই লওঁ লিয়ক বান্ধিলোঁ যিহেতু অলপমান তাত মই যাওঁ খাই লৈ পেলাই গা চা ধুই দিওঁ আৰু ধুনীয়াকৈ তাৰপিছত ওলাই যাম ৰাতি ৰাসত যাম যিহেতু ভিডিঅ'টো বেছি লাম্বা নকৰোঁ সন্ধিয়াকৈ ধুনীয়াকৈ চাই থাকোঁ আৰু একদম ইয়াক আমি বৰ্তমান অলপমান চুচি দি আছোঁ শনিখনৰ কাৰণ তাৰ মানে কি হৈছিল বহুত ডেণ্ড্ৰাফ হৈ গৈছিল তো সেইটো কাৰণে অলপমান প্ৰব্লেম হৈছিল আৰু মাজতে বৰলা কাম হৈছিল এতিয়া আমাৰ লুও গা ধুব ন গা ধুব লাগিব এতিয়া গা ধুব ধুনীয়াকৈ পানী লৈছোঁ তো এতিয়া আমি মানে অলপমান ঘৰৰ ফালে যাই আছোঁ আমাৰ পুৰণ ঘৰৰ ফালে আৰু কাৰণটো হৈছে কি মানে মাৰ ঘৰত নাই আৰু লোকেল ভাত বনাইছোঁ যদিও ভিডিঅ'টো ধুনীয়াকৈ কৈ আছোঁ আৰু মাৰ ঘৰত নাই যিহেতু পুৰণ ঘৰৰ ফালে যাই আছোঁ তাতে খুৰীমাক কৈ থৈ দিছোঁ ভাত খাম বুলি কি আৰু সেইতে মানুহ যাই আছোঁ আৰু তো গাইজ আবি নহয় আমি আজি এতিয়া বৰ্তমান শেষ হিন্দী শেষ আজি বৰ্তমান আমি যাই আছোঁ পাৰ্কিঙৰ ফালে এই নীলপৱনে চাইকেল চলাই আছে পূৰা একদম চাইকেলত মই পিছফালে বহি আছোঁ আৰু হা অঁ আহোঁতে গাড়ী লৈ আহিম না এতিয়া চাইকেল হ'লেও ধুনীয়াকৈ যাই আছোঁ আৰু এইফালে আৰু কিবা কাম আছে আপুনি কৰি লওক সেইপিনে যাই আছোঁ তাতে লৈ লৈছোঁ বঢ়িয়াকৈ হাতত বেণ্ডেজ মাৰি লৈছোঁ বিন্দাছ আৰু পুৰণ ঘৰ দিবলৈ ভাতকেইটা খালী হ'ল বৰ্তমান মানে আমাৰ একদম ঘৰৰ ইয়াতে আহি পাইছোঁ আৰু এইফালে ভাইটি বহি আছে এইফালে পূৰা এই সৰু সৰু মাছ আছে তাৰপাছত আঞ্জা জোল কি খাবি না দাদাই কি খাবাই খাবি একদম আৰু কি একদম তো এতিয়া বৰ্তমান আমি যাই আছোঁ আমাৰ ৰাসৰ ফালে
আৰু ধুনীয়া কি যিমান আমার টিকেট হয়ে যায় আমি এটা গেলারি চাব দিছিল যে গেলারি চাব পারা নাই হাতখন কেংকে আছে গেলাৰী টিকেট থাকক নাথাকক আমি যাই পেলাই চাম কিবা হ'লেও চাম ক'ৰবাত হ'লেও যাম ই কথাটো যায় নাযায় না গম নাপাওঁ ইয়াত ধৰি এনেকুৱা আছে ইয়াত ধৰি তো এই চিনটো অলপ এনেকুৱা হ'ল মানে আমি কি হ'ল এতিয়া ৰাস চোৱা নহ'ল ৰাস চোৱা মানে কি আৰু আমি থিয়েটাৰ চাম বুলি ভাবিছিলোঁ না তো থিয়েটাৰ চোৱা নহ'ল ইফালে আমাৰ ট্ৰেইনৰ সেই আছে গাড়ী আছে যিহেতু আজি অলপমান আমি ফুৰি আহিম আমি এনে ওচৰতে আৰু ৰাস চাব যাম তো আমাৰ পিছফালে এইফালে সৌৰভ বহি দোকান দি বহি আছে আৰু এইফালে সমৰজিত আছে একদম ধুনীয়াকৈ ট্ৰেইনে চলাই আছে আমি আৰু ধুনীয়াকৈ যাই আছোঁ আৰু কি আৰু কৰিম ৰাসত তাতে টিকেট নাই মানে থিয়েটাৰত তো গাইজ আমি বৰ্তমান যাই আছোঁ আমাৰ ৰাসৰ ফালে আমি একদম দীপংকৰ আহি গৈছে আৰু আগফালে এইফালে সুৰেশ বহি আছে তাক পিছফালৰ পৰা বাৰু দেখা নাপায় কিবা ক'বা নকওঁ আকৌ কিয় অনদিনা মানে হিন্দীত ব্লগ বনাওঁতে গোটেই বুকি থাকে আজিকালি নাই আৰু একদম আমি একদম পূৰা কিবাকৈ বহি লৈছোঁ আৰু একদম যাই আছোঁ ধুনীয়াকৈ ক'ত যাই আছোঁ আমি তৰণি না তৰণি ৰাস চাব যাই আছোঁ আমি আহি পাই গ'লোঁ একদম ধুনীয়াকৈ আমাৰ তৰণিৰ ৰাসৰ ফালে আৰু এই আহিছে আমাৰ ছোৱালীগিলা এফালে গোটাই এই গোটেই দল বান্ধি আহিছে চব আৰু ইমান ধুনীয়াকৈ ইমান ডাঙৰ ৰাস এখন মই আহিব নাছিলোঁ আৰু আগতে এইবাৰ আহি গ'লোঁ ধুনীয়াকৈ নাৰিনান ধুনীয়া ডাঙৰ ৰাস এইটো আহি পোৱা নাছিলোঁ আৰু এইবাৰ আহি গ'লোঁ ধুনীয়াকৈ বা 90 বছৰ হ'ল না তো এই যিখন আমাৰ 90 বছৰ সম্পূৰ্ণ হৈছে বাট এই নেক্সট আৰু একদম 10 বছৰ পিছত 100 হ'ব ধুনীয়াকৈ আমি চাব আহিব লাগিব না কি কয় ৰাসৰ মুখ্য আকৰ্ষণ বুলি ক'লে আৰু খানিয়ে আৰু না কি কয় ৰাসৰ মুখ্য আকৰ্ষণ খানিয়ে আৰু একদম ধুনীয়াকৈ বাই কিবা কি বডি বিল্ডাৰ বনাইছে একদম ধুনীয়াকৈ আমি যাতে ম'ম' লৈ লৈছোঁ আৰু 2 প্লেট লৈ লৈছোঁ বাকীকেইটা ভিডিঅ' দেখিলে গম পাব বাকীকেইটা মজাকৈ ভিডিঅ'তে গম পাব এইবিলাক খাই দিয়া মজাকৈ আৰু বৰ্তমান আমি ইয়াৰ পৰা ওলালোঁ আৰু মানে কি হ'ল কেছটো ভিতৰত অলপ মানে সাধাৰণকৈ ভিডিঅ' বনাইছোঁ ফটো চাইজ বেছি নাই ধুনীয়াকৈ গুচি যাওঁ গাড়ী ওলাই আহিছে মজাকৈ জাগিলি হ'ল আৰু তো গাইজ বৰ্তমান একদম আমি ঘৰ আহি পালোঁ লগত সমৰজিত আছে কেৱল বাকীখিনি চব আছে আৰু ক'ৰবাত গেল কিবা কাম আছে এনেদৰে গেল আৰু চব ঘৰে ঘৰে নামিলে আৰু আমি যিহেতু দুয়োফালে ঘৰ এফালে একেলগে আৰু দুটাৰে ঘৰ আৰু তো মিলতে নেক্সট ভিডিঅ' তব থাকিলে বাই বাই লগ পাম আৰু নিজৰ নেক্সট ভিডিঅ' হিন্দীতে আৰম্ভ কৰিছিলোঁ কৰি দিলোঁ আৰু নে কি কওঁ একদম লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়া একবাৰ কৈ দিয়া বাই বাই চবকে লগ পাম আৰু